মোৰ নাম লক্ষ্যজিৎ সোণোৱাল। মই তেলাহীত ৱাৰানাথ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰা বৰ্তমান এইচএছ 91% সহ উত্তীৰ্ণ হৈছোঁ। ইয়াৰ পৰা সম্পূৰ্ণ ক্ৰেডিটটো মোৰ মালে যায়। মা নোহোৱা হ'লেতো ইমানখিনি আগবাঢ়িব নোৱাৰিলোহেঁতেন। মোৰ দেউতা ঢুকুৱা 5 বছৰতে মোৰ দেউতা ঢুকালে। তেতিয়াৰ পৰা মায়ে মোক সকলোখিনি দি আহিছে, যিমান পাৰে সহায় কৰি আহিছে। মেট্ৰিকত কিমান আছিলে? মেট্ৰিকত আছিল 73.66। কেনেদৰে পঢ়াইছিলে সন্তানক? বহুত কষ্ট পঢ়াইছোঁ। আজি বেঙেনা আৰু কিবা হেৰি ধান খেতি কোৰ মাৰোঁ, নিজে কষ্ট কৰি সন্তানক। তাৰপিছতে চৰকাৰৰ পৰা অৰুণোদয় দিছিলে, সেইবিলাকে তাত হেৰি কৰোঁ। আমি গোটত আছোঁ, গোটৰ পৰা ধাৰটো কৰিও কেতিয়াবা টকাটো দিব লগা হয়। এতিয়া ধাৰ মাৰি আছোঁ। কেনেদৰে ধাৰ মাৰে আপুনি গোটৰ ধাৰ? ধাৰটো সেয়া অৰুণোদয়টো পাই আছিলোঁ, সেনেকৈ মাৰি আছোঁ।